ভিডিঅ'টো আছিল কেইদিনমান আগৰে। যোৰহাটলৈ গৈছিলোঁ এটা বিশেষ কামত আৰু সময়তকৈ কিছু সোনকালেই গৈ পালোঁগৈ। সেইকাৰণে ভাবিলোঁ ওচৰতে কিবা চাবলগীয়া ঠাই আছে যদি চাই লওঁ, আৰু গৈ দেখিলোঁ ওচৰতে আছিলে বিজ্ঞান কেন্দ্ৰটো, আৰু সেয়েহে ভাবিলোঁ বিজ্ঞান কেন্দ্ৰটো চাই যাওঁ। আগতে যিহেতু অহা নাই যোৰহাটলৈ আৰু কেতিয়া আহোঁ ঠিক নাই, সেইকাৰণে এয়া গ'লোঁ চাবলৈ। ল'ৰা আৰু দেউতাক গৈ আছে আগে আগে আৰু মই পিছে পিছে ভিডিঅ' কৰি কৰি গৈ আছোঁ। এয়া গৈ সোমালোগৈ ভিতৰত। ইমান ধুনীয়া আছিলে ভিতৰখন দেখিবলৈ, একদম চাফা আছিলে। আৰু আমাৰ এওঁ এফালৰ পৰা চাই গৈছে আৰু একদম টিপি টিপি চাই গৈছে এফালৰ পৰা কি ক'ত আছে। ইয়াত আচলতে তেল শোধনাগাৰৰ বিষয়ে দিয়া আছে, কেনেকৈ ক'ত কিদৰে হৈছিলে সকলোবোৰ দিয়া আছে। আৰু এওঁক ক'লোঁ মোকো অলপ দেখাই দিয়ক পিছফালৰ পৰা। তাৰপিছতে এওঁ এয়া দেখাই দিলে, কেমেৰাটো ধৰিলে তেওঁ। আৰু এয়া দেখিছেনে কাছৰ ভিতৰত যে আছে এইবোৰ সামগ্ৰীবোৰ, ৰ'ব অলপ ওচৰৰ পৰা দেখাই দিওঁ দেই। এইয়া দেখিছেনে সামগ্ৰীবোৰ, এই সকলোবোৰ সামগ্ৰী তেলৰ পৰাই আহিছে, কিন্তু নালাগে ন দেখিলে। এইয়া চব লিখাই আছে ইয়াত, সামগ্ৰীবোৰ ধৰিব পাৰিছেনে বাৰু? এই সকলোবোৰ তেলৰ পৰাই আহিছে। এয়া চালোঁ আৰু ধুনীয়াকৈ চাই মেলি আৰু